তো গাইজ নেক্সট ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু ইফালে বাঢ়ি ল'লোঁ ভাত আৰু কাপোৰ কানি সলাই ল'লোঁ। তো এতিয়া ভাত খাই লওঁ। আব্বা গ'ল খানা খাবলৈ, কাৰণ আমাৰ চুকত এটা মছজিদ বনোৱা হ'ব। সেইটো কাৰণে মছজিদৰ সকলোখিনি মানুহে মানে মিলি পেলাই একগোট হৈ এটা খানা খোৱা হৈছে আৰু এতিয়া মায়ে মইহে ভাতখিনি খাম। তো ঠিক আছে, দেখাই দিছোঁ আপোনালোকক কি লৈছোঁ ভাতৰ লগত। আৰু গাইছ একদম চিম্পুল হয়, এয়া ব্ৰইলাৰ মাংস ল'লোঁ তৰকাৰী, আৰু তৰকাৰী মানে অলপ গ্ৰেভি টাইপে বনাইছোঁ। আৰু এইফালে নেমু আৰু একটুকুৰি পিঁয়াজ, আৰু পিঁয়াজ মই নাখাওঁ কাৰণ মুখৰ গোন্ধ ওলায়, কিন্তু আজিকালি অলপমান খোৱা হৈছোঁ আৰু কিবা এটা জুতি পোৱা হ'লোঁ। হাজবেণ্ডহঁতে মানে খাই যে, সিহঁতক দেখি দেখি অলপ মানে খোৱা হৈছোঁ। তো এয়াই, আৰু মই বেছি জোল হ'লে ভাল নাপাওঁ, সেইটো কাৰণে কমাইকৈ লৈছোঁ। এনেকৈ অকণমান হালধীয়া হ'লেই হৈ যাব মোৰ ভাত গঢ়া। আৰু এইফালে মই এতিয়া এইখিনি খাই দিওঁ। বহুত বেছি টেষ্টি হৈছে। তো গাইজ ভাত পানী খাই ল'লোঁ আৰু এতিয়া শুই যাম ধুনীয়াকৈ। একদম আপোনালোকক মৰ্ণিংহে লগ পাম, কি কৰোঁ কি নকৰোঁ জনাম আৰু, ঠিক আছে। তো বাই বাই। গুড মৰ্ণিং গাইজ। এতিয়া মই সাৰ পালোঁ মৰ্ণিং, আৰু এয়া এনেই অকণমান দেখালোঁ। আৰু আজি যাম এপাক ডক্তৰৰ ঘৰত, গাটো বেছি ভাল নাই সেইটো কাৰণে। তো গাইজ এয়া পালোহি হস্পিটেল, আৰু এয়া টিকেটখন কৰিলোঁ আৰু নাম চাম লিখাই দিলে। এতিয়া দেখাম আৰু বহি আছোঁ, ৱেইট কৰি আছোঁ। আৰু এইফালে ডক্তৰজন আহিল মানে, সেইকাৰণে হাজবেণ্ডে এয়া অলপ চাই আছে অকণ জুপি পেলাই। আৰু এয়া চৌপাশটো চাওকচোন, ইমান দেখিবলৈ ধুনীয়া, কিবা এটা ভাল লাগিছে ন। আৰু বহুত দিনৰ মূৰত এইখন হস্পিটেলত আহিছোঁ, আৰু এয়া আমি এনেই ৱেইট কৰি আছোঁ। আৰু এজনী মানুহে দেখাই পালোহি। একদম বহুত বেছি গৰম হয় আজি, আৰু এয়া টেবলেট দিছে, ওচৰলৈ আনি দিওঁ। এয়া নাৰ্ভৰ টেবলেট, আৰু এইবিলাক আইৰণ কেলচিয়াম, আৰু এয়া এটা চেলাইন দিছে দুৰ্বল হোৱাৰ কাৰণে, আৰু এয়া পইচা। আৰু এইফালে এয়া হাজবেণ্ড বহি আছে, ভাগৰ মাৰি আছে আৰু ন। তো গাইজ ডক্তৰৰ ঘৰৰ পৰা আহিলোঁ, একদম বহুত বেছি গৰম লাগিছে, সেইটো কাৰণে একদম পকাত বহি আছোঁ, গৰমত থাকিব পৰা নাই। আৰু এয়া আমাৰ আগৰ ইউটিউবাৰত উঠা ল'ৰা ছোৱালীকেইটা, আৰু হাই দি দে, হাই সেনেকৈ দে, কি হাই দিছে, ভালকৈ লগা নাই। আৰু এই পোৱালীকেইটাৰ লগতে মই বিয়া নোহোৱাৰ আগত টাইম স্পেণ্ড কৰিছিলোঁ আৰু ন। আৰু এতিয়া সিহঁতে আকৌ আহিছে, সিহঁতে মোক সুধি আছে যে মুণ্টু বাইদেউ তুমি থাকিবানে, একেবাৰে থাকিব আহিছানে, সেয়া সুধি আছে। আৰু এতিয়া কি ক'ম আৰু সিহঁতক, সিহঁত সৰু ল'ৰা ছোৱালী বুজি নাপায় ন। আৰু এইফালে একদম মই পানী দিয়া ভাত লৈ লৈছোঁ, পঁইতা ভাত, আৰু এয়া লগতে পাপৰ, চয়াবিন, পিঁয়াজ, নেমু, জলকীয়া, শুকান জলকীয়া, নিমখ সকলো লৈ লৈছোঁ। আৰু এতিয়া মই খাম, আৰু গৰম দিনৰ কাৰণে এইটোৱে বেষ্ট হয়। আৰু এতিয়া মই ডক্তৰৰ ঘৰৰ পৰা আহিলোঁ, তো গৰম লাগিছে, সেইটো কাৰণে মই এয়া খাই দিম। আৰু বহুত বেছি ভোকো লাগি আছে, আৰু পেটটো ঠাণ্ডা পৰে বুলি শুনিছোঁ আৰু। তো ফাইনেলি এয়া মই খাই আছোঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে লোভ নলগাব। আৰু আপোনালোকেও ট্ৰাই কৰিব ঘৰত এনেদৰে পানী দিয়া ভাত খাবলৈ, ভাল লাগে চাবচোন, গাটো কিবা ঠাণ্ডা পৰি যোৱা যেন লাগে শৰীৰটো। আৰু আপোনালোকে বাৰু কোনে কোনে ঘৰত এনেদৰে পঁইতা ভাত খায় মোক কমেণ্ট কৰিবচোন, আৰু যোনে যোনে খোৱা নাই খাই চাব। আৰু যোনবোৰ মোৰ চেনেলত নতুন চাই আছে, ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ, তো মোক ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক ছাপোৰ্ট কৰি আগুৱাই নিয়ক। এইফালে মা, কেনেকুৱা লাগিছে? বহুত বেছি মানে 10টা টাইমত মানে গৰম, এনেকুৱা গৰম হ'লে এনেকৈ খাই বহুত বেছি ভাল লাগে, গাটো ঠাণ্ডা পৰি যায়, একদম মজা লাগিছে ন খাই। গুড ইভিনিং গাইজ। এয়া আমি ভাত পানী খাই, আইতা আহিছে, আইতাৰ লগতে বিচনাত পৰি আছোঁ, আৰু এনেই ধেমালি কৰি আছোঁ কেমেৰাত ফটো মাৰি মাৰি। আৰু এয়া চাওক, আৰু এনেদৰে শুই আছোঁ, যেনেকৈ মই সৰু ল'ৰা ছোৱালীহে আইতাই যে সাধু শুনায়, তেনেদৰে আগৰ কথাবোৰ মনত পৰি আহিছে। আৰু তাৰপিছতে মোক দিব চেলাইন, আৰু মই ইমানতেই ভিডিঅ'টো আপোনালোকক খতম কৰি দিওঁ। আৰু এইফালে মোক চেলাইন দিলে, আপোনালোক সকলোকে দোৱা কৰিব মোৰ যাতে বেমাৰবোৰ ভাল হয়। তো ঠিক আছে, বাই বাই।